নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। ক্ৰিকেট আৰু অন্য ধৰণৰ খেলৰ বাতৰিসমূহ পাবলৈ এই স্পৰ্টছ সাগা আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ বিষয়বস্তুলৈ যে ICC চেম্পিয়নছ ট্ৰফি 2025 অনুষ্ঠিত হ'বলৈ গৈ আছে। 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে অনুষ্ঠিত হ'ব। ক'ত অনুষ্ঠিত হ'ব? পাকিস্তানত অনুষ্ঠিত হ'ব। আৰু কিছুমান মেচ হ'ব ইউনাইটেড আৰব এমিৰেটছ অৰ্থাৎ ডুবাইত অনুষ্ঠিত হ'ব। ডুবাইৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। যিহেতু ভাৰতে পাকিস্তানত খেলিবলৈ নাযাওঁ বুলি ঘোষণা কৰি দিলে, ICC জনাই দিলে আৰু BCCI অৰ্থাৎ ভাৰতৰ ক্ৰিকেট বৰ্ডেও এই কথাত পূৰা জোৰ দিছে যে ভাৰতে কোনোপধ্যে পাকিস্তানত খেলিবলৈ নাযায়। নিৰাপত্তাজনিত কাৰণত পাকিস্তান ভ্ৰমণ নকৰে আৰু ভাৰতীয় দৰ্শকো নাযায় বুলি কোৱাৰ কাৰণে এতিয়া পাকিস্তানত ভাৰতে অংশগ্ৰহণ নকৰে খেলত। গতিকে ভাৰতৰ খেলসমূহ অনুষ্ঠিত হ'ব ডুবাইত, ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম ডুবাইত অনুষ্ঠিত হ'ব। সেয়ে কিন্তু এই খেলসমূহত এটা কেইদিনমানৰ পৰা চৰ্চিত বিষয়বস্তু এটা হৈ গ'ল যে আম্পায়াৰক লৈ, আম্পায়াৰ বা মেচ ৰেফাৰী। ICCয়ে কেইদিনমান পূৰ্বে অৰ্থাৎ প্ৰায় 2 সপ্তাহমান পূৰ্বেই, মেচ আৰম্ভ হোৱাৰ 2 সপ্তাহমান পূৰ্বেই ঘোষণা কৰিছিল এটা লিষ্ট য'ত আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ নামবোৰ দিয়া আছে। অৰ্থাৎ এগৰাকীও ভাৰতীয় মানুহৰ নাম নাই বা ভাৰতীয় আম্পায়াৰ বা মেচ ৰেফাৰীৰ নাম নাই। গতিকে এইটো চৰ্চিত হৈছিল, কিয় নাই? এইটো ICCয়ে কিবা কৰিছে নেকি, কিবা পাকিস্তানক জিকাবলৈ বা তেনেকৈ ধৰণৰ কিবা এটা সন্দেহ প্ৰকাশ কৰিছে সাধাৰণ মানুহে। কিন্তু সেইটো নহয়। আচলতে ICCয়ে বিচাৰিছিলে ভাৰতীয় এগৰাকী আম্পায়াৰ আৰু এগৰাকী মেচ ৰেফাৰী থকাটো। মেচ ৰেফাৰী জাৱাগল শ্ৰীনাথ, বৰ্তমান তেওঁৰ নামটো আহিছে, তেওঁক থৈছিলে। কিন্তু জাৱাগল শ্ৰীনাথ কি হ'ল যে তেখেত ছুটি লৈছে দীঘলীয়া সময়ৰ বাবে। নিউজিলেণ্ডৰ সৈতে যিটো খেল চলি আছে, নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ, এই খেলসমূহত ব্যস্ত হৈ থকাৰ বাবে তেখেত সম্পূৰ্ণ ব্যস্ত হৈ ভাগৰুৱা হৈ পৰাৰ কাৰণে ছুটি লৈছে। সেইটো এটা ব্যক্তিগত কাৰণ আৰু তাৰ ফলতেই তেখেতে থাকিব নোৱাৰে ICC চেম্পিয়নছ ট্ৰফিৰ মেচ ৰেফাৰী হিচাপে। এইটো এটা স্পষ্ট কথা। এইটো বেছি বিশেষ ভাবিবলগীয়া নাই। ছুটি লৈছে, ব্যস্ততা হ'ল বহুত, তো সেইকাৰণে থাকিব নোৱাৰে জাৱাগল শ্ৰীনাথ। জাৱাগল শ্ৰীনাথ ভাৰতৰ এগৰাকী প্ৰকৃত মেচ ৰেফাৰী হয়। আৰু ছেকেণ্ডত যদি আমি ক'বলৈ যাওঁ, তেতিয়া আৰু এগৰাকী আম্পায়াৰো থৈছিলে ICCত প্ৰথম অৱস্থাত। সেইটো হৈ গ'ল ভাৰতৰ প্ৰসিদ্ধ আম্পায়াৰ নীতিন মেনন। ভাৰতৰ প্ৰসিদ্ধ আম্পায়াৰ। তেখেতো ICC দীঘলীয়া সময় ধৰি ICCৰ যিবোৰ ট্ৰফিসমূহ বা যিবোৰ মেচসমূহ তাৰ আম্পায়াৰ কৰিছে আৰু তেখেতো আছিলে। কিন্তু তেখেতে পাৰ্চনেল যিটো ৰিজনৰ কাৰণে, ব্যক্তিগত কাৰণৰ বাবে তেখেতে পাকিস্তান ভ্ৰমণ নকৰোঁ বুলি কৈছে। যিহেতু ভাৰতৰ দলো তালৈ নাযায় আৰু ভাৰতীয় দৰ্শকো নাযায়, গতিকে এই পাৰ্চনেল মেটাৰ কাৰণে তেওঁ যাব নোৱাৰে পাকিস্তানত আৰু সেই হেতুকে তেওঁ আম্পায়াৰ নকৰে বুলি BCCIয়ে জানিবলৈ দিছে। গতিকে এইটো বিশেষ চিন্তনীয় বিষয় নহয় আৰু ICCয়ে ইয়াত একো কৰা নাই। ভাৰতৰ যি দুগৰাকী আছিলে সদস্য, মেচ ৰেফাৰী এগৰাকী আৰু আম্পায়াৰ আছিলে, তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত হয়। যিহেতু মেচসমূহ পাকিস্তানতে অনুষ্ঠিত হ'ব, পাকিস্তানৰ কৰাচী, তাৰপিছত ৰাৱালপিণ্ডি ষ্টেডিয়াম, তাৰপিছত লাহোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতৰ কেইখনমান মেচ অকলহে অনুষ্ঠিত হ'ব ডুবাইত। গতিকে এইটো স্পষ্ট কৰা, ভাৰতৰ মেচ অকল ডুবাইত অনুষ্ঠিত হ'ব, সেইটোতো ভাৰতীয় এম্পায়াৰে কৰিলে ভাল নহয়, যিহেতু নিজৰ মেচে অনুষ্ঠিত হ'ব। সেইকাৰণেই হ'ব লাগে যে তেখেতে নাযাওঁ বুলি কৈছে বা আম্পায়াৰ নকৰোঁ বুলি কৈছে ICC চেম্পিয়নছ ট্ৰফিত। তো ইমানেই আছিলে আজিৰ বিষয়বস্তু। আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা হ'ল যে ভাৰত আৰু পাকিস্তানৰ মাজত খেলো আছে, যিটো ছেকেণ্ড মেচখন, ভাৰতৰ ছেকেণ্ড মেচখন। গতিকে সেইটো চাব আপোনালোকে। ভাৰত আৰু পাকিস্তানৰ ছেকেণ্ড মেচ কেতিয়া আছে মই নকওঁ, আপোনালোকে নিজে চাই ল'ব। পৰৱৰ্তী ভিডিঅ'ত মই ক'ম, কাৰণ আপোনালোকে অলপ ভাৰত পাকিস্তানৰ মেচ কেতিয়া আছে বুলি ক'লে আপোনালোকে নিশ্চয় চেষ্টা কৰিব জানিবলৈ। নেটত চাৰ্চ মাৰিবই, গম পাইছোঁ। ধন্যবাদ।